বিয়াৰ কেইখনমান ভাল লগা ফটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা লাগিছে জনাবচোন বন্ধুসকল। আৰু কেতিয়াবা পালে আপোনালোকক দেখাম মোৰ ফটোবিলাক। মোবাইলত বৰ বিশেষ নাছিলে, এইকেইখনেই পালোঁ। চাব আপোনালোকে। মোৰ ভণ্টি কেইজনীমান আছে, এতিয়া ডাঙৰ হৈ গ'ল, সিহঁতি ক্লাছ 10ত পালেগৈ। চাবচোন কেনেকুৱা লাগিছে জনাব। আৰু ভাইটি এটাও আছে, আৰু মোৰ ভাইটিৰ বাবুও আছে। আৰু চবৰে ফটো দিব পৰা নাই, বেয়া নাপাব। ঘৰৰ ফেমিলি মেম্বাৰ চবৰে ফটো নিদিয়াৰ কাৰণেও কোনেও যাতে বেয়া নাপায়। যাৰ যেতিয়া পাম দিম। মোবাইলত চব ফটো কেতিয়াবা নাথাকে, যিকেইখন আছিলে সেইকেইখনকে দিছোঁ মই। জনাবলৈ নাপাহৰিব। কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ অহা বন্ধুসকলে। আৰু কেনেকুৱা লাগিছে জনাব। আৰু কি ক'ম, আপোনালোকৰ কেনেকুৱা কি কৰি আছে এইকেইদিন জনাবচোন। মই বৰ্তমান ভালে আছোঁ, ঘৰতে আছোঁ। আপোনালোকেও ভালে আছে বুলি আশা কৰিছোঁ। ভালে থাকক সকলো ঘৰতে, ময়ো ভালে আছোঁ। ঠিক আছে, আজিলৈ আহোঁ। মোৰ ভিডিঅ'টো ইমানেই। ফটোকেইখন ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, সেইকাৰণে দিলোঁ ফটোকেইখন চাব। আৰু আজিলৈ আহোঁ। গুড নাইট ফ্ৰেণ্ড, বাই বাই।